এটা নতুন ভিডিঅ'ৰ সৈতে আপোনাক সকলোকে স্বাগতম জনাইছোঁ। মই বৰ্তমান আহিছোঁ আমাৰ তেজপুৰৰ এটা পাহাৰলৈ। খুব ধুনীয়া পাহাৰটো, আৰু তেজপুৰৰ এই পাহাৰটোৰ নাম হৈছে আমি টকলা পাহাৰ বুলি কওঁ। গতিকে আজি মই ইয়ালৈ আহিছোঁ, আৰু এতিয়া বাজিছে প্ৰায় আবেলি, এতিয়া 5টা মানেই বাজিল। গতিকে আপোনালোকক দেখাওঁ পাহাৰটো আজি কিমান ধুনীয়া। চাওক পাহাৰটো চাৰিওফালে, বহুত ভাল লাগিলে। এইটো মই আগতে অহা নাছিলোঁ এইটো ৰাস্তা দি, আৰু এটা ৰাস্তা আছে মই সেইফালে দি গৈছোঁ, বাট এই ৰাস্তাত দি আহোঁতে বহুত ভাল লাগিছে দেখিবলৈ, মানে ভিউজ বহুত ধুনীয়া। মই আপোনালোকক দেখাই দিছোঁ এবাৰ। পুৰা ভাগৰ লাগি গৈছে একদম পাহাৰটোৰ ওপৰলৈ উঠি। আৰু অলপমান আছে, বেছি দূৰ নাই, আৰু অলপমান উঠিব পাৰিলে পাহাৰৰ একদম ওপৰত পামগৈ। গতিকে ভিডিঅ'টো চাই থাকিব। চাওক কিমান ধুনীয়া, চাওক পাহাৰটো গোটেই চাৰিওফালে পুৰা গছেই গছ, আৰু একদম বহুত ভাল লাগিছে। মানে আগতে মই এইটো ৰাস্তা দি অহা নাছিলোঁ, তো আজি ফাৰ্ষ্ট টাইম আহি পেলাইতো বহুত ভাল লাগিছে ৰাস্তাটো। মানে অলপমান এডভেঞ্চাৰ টাইপৰ হৈ গৈছে বস্তুটো, বহুত ভাল লাগিছে। তো ব'লক আমি পাহাৰটোৰ ওপৰলৈ যাওঁ। লগৰজন ওপৰ পালেগৈ, মই পিছতে থাকি গ'লোঁ। ব'লক ওপৰলৈ যাওঁ। যাব বাপৰে, ৱেল ডান। আৰু এয়া চাওক বাইক কেনেকৈ ওপৰলৈ, পাহাৰটোৰ ওপৰলৈ লৈ গৈছে। বাপৰে, বাইক এই ওপৰলৈ বাইক নোযোৱা হৈ গৈছে, বাট বাইক এখন ওপৰলৈ লৈ গৈছে তেওঁলোকে। বহুত ওখ পাহাৰটো, বহুত ভাল লাগিছে। চিনেৰী চাওক ইয়াৰ পৰা, কি মজা লাগিছে। আৰু অলপ ওপৰলৈ যাব লাগিব, আৰু অলপমান ওপৰলৈ গ'লে আমি পাহাৰৰ একদম ওপৰ পামগৈ। আৰু এই পাহাৰটো হৈছে আমাৰ, আপুনি যদি আহিব বিচাৰে এইটো ৰাস্তা দি, তেনেকৈ আপোনালোকে তেজপুৰ চান্দমাৰীৰ পৰা আপোনালোক চিধা আহিব। আৰু চান্দমাৰীৰ পৰা চিধা আহিলে আপোনালোকে ইয়াত এখন টিভি হস্পিটেল আছে, এই টিভি হস্পিটেলৰ ফ্ৰণ্টৰ ৰাস্তাটো দি আহিলে আপোনালোকে এই জেগাটো পাই যাব। ভাগৰ লাগি গৈছে একদম, বহুত ওখ পাহাৰ। আৰু বহুত ধুনীয়া ভিউজ আহিছে ইয়াৰ পৰা। এইফালে যাব পাৰি নে নোৱাৰি নেকি? এইফালে যাব নোৱাৰি? এইফালে প্ৰায় ৰাস্তাটো শেষেই হ'ল দেখোন। ৰ'ব, ৰাস্তাটো অলপ খেলি মেলি হ'ল যেন পাইছোঁ। ইয়াৰ পৰা ভিউ চাওক, কি মজা লাগিছে। এইটো পাহাৰটো
এইটো ৰাস্তা দি যাওঁ বলক, এই ৰাস্তাটোত কি আছে চাওঁগে, কাৰণ এইটো ৰাস্তা দি মই যোৱা নাই আগতে। আৰু গোটেই বোকা বোকা হৈ আছে পুৰা, মানে এইকেইদিন বৰষুণ বহুত দি আছে, গতিকে ৰাস্তা পুৰা বোকা বোকা হৈ আছে। আৰু ইয়াৰ পৰা ভিউ চাওক, তো বহুত ভাল লাগিল জেগাটোলৈ আহি। মই আগতে অহা নাই বাৰু, বাট বহুত ধুনীয়া জেগা। চাওক এইফালে মই দেখাই দিছোঁ আপোনালোকক, চাওক এইফালে কিনাৰত কিমান ধুনীয়া জেগা, এইপিনে পুৰা ব্ৰহ্মপুত্ৰ নদী আছে। এতিয়া বলক আমি নদীৰ কিনাৰলৈকে যাম এতিয়া। তো লগৰজন গৈ পেলাই বেলেগ ৰাস্তা দি গুচি আহিলে, তো এইটো ৰাস্তা দি যাওঁ, লগৰজন অলপ আগতেই আছে। তো বলক, সঁচাকৈ বহুত ধুনীয়া লাগিছে জেগাটো। মই আগতে অহা নাই এইফালে, আৰু বহুত পিছল হৈ আছে পুৰা, ৰঙা ৰঙা মাটি, লাহে লাহে খোজকাঢ়ি যাব লাগিব। আৰু এইফালে গৈ পেলাই একদম সেয়া ব্ৰহ্মপুত্ৰৰ কিনাৰত যাম। আৰু জেগাটো বহুত ধুনীয়া জেগা, চাওক একদম ঠাণ্ডা ঠাণ্ডা বতাহ মাৰি আছে। এতিয়া আবেলি প্ৰায় 5টা 5:30 মান বাজিছে। ইয়াৰ পৰা ভিউ চাওক, কিমান ধুনীয়া ভিউ।
বৰষুণ আহিব যেন পাওঁ, পুৰা বতৰটো ডাৱৰীয়া হৈ আছে, মানে এটোপাল দুটোপাল পেলাইছে বৰষুণৰ, গতিকে অলপ সোনকাল কৰিব লাগিব। তো আজিৰ ভিডিঅ'টো ইমানেই। তো ফাইনেলি তেজপুৰৰ যি টকলা পাহাৰ আছিলে, টকলা পাহাৰ আপোনালোকক দেখালোঁ, আৰু বহুত ধুনীয়া জেগা হয়, আপুনি এবাৰ আহিব। এয়া চাওক তলত এই চাৰিওফালে মানুহৰ ঘৰবোৰ আছে এইবিলাক, আৰু গোটেই এইবিলাক পথাৰ, পুৰা জংঘল, মানে বহুত ধুনীয়া জেগা। আৰু মই ফাৰ্ষ্ট টাইম ইয়ালৈ আহিলোঁ, মই আগতে অহা নাছিলোঁ, আৰু মই ব্লগ বনাম বুলি অহাও নাছিলোঁ বাৰু। পিছবেলা লগৰজনে লগ ধৰিলে, গতিকে মই ভাবিলোঁ অলপমান ওলাই যাওঁ। তো আজি ফাৰ্ষ্ট টাইম মই এক্সপ্ল'ৰ কৰিলোঁ এই জেগাটো, আৰু বহুত ধুনীয়া এক্সপিৰিয়েঞ্চ হয়, বহুত ধুনীয়া জেগা। গতিকে আৰু আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিল আপোনালোকে জনাব। ফটো চটো উঠিবৰ কাৰণে বহুত ধুনীয়া জেগা দেখা পাইছে, বহুত ধুনীয়া জেগা আছে আৰু মানে, গতিকে আপোনালোকে ইয়ালৈ আহিলে ধুনীয়া ধুনীয়া ফটো উঠিব পাৰিব। তো আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে প্লিজ ভিডিঅ'টো লাইক কৰি দিব। ধন্যবাদ।